মানা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তি দিৱস উদযাপন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানা ৰাষ্ট্ৰীয় উদ্যানত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হস্তি দিৱস। মানা ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ মহল কেম্পত উদযাপন কৰা হস্তি দিৱস উপলক্ষে ৰাতিপুৱা উদ্যানখনৰ হাতীসমূহক আমন্ত্ৰণ কৰি আনি গা ধুৱাই চাফ চিকুণ কৰি ভেকচিন প্ৰদান কৰাৰ লগতে ভিন্ন ফল মূল খাদ্য সামগ্ৰী যোগান ধৰা হয়। ইয়াৰ পিছতে স্বাস্থ্য আৰু আনন্দ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে মানা কৰ্তৃপক্ষই। বিশ্ব হস্তি দিৱস উপলক্ষে অনুষ্ঠিত কৰা আলোচনা চক্ৰত উপস্থিত থাকি মানা ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ মানাহত 49টা হাতী থকা বুলি জানিবলৈ দিয়াৰ লগতে হাতীক সংৰক্ষণৰ বাবে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান জনায়। আলোচনা চক্ৰখনত পদ্মশ্ৰী ডক্টৰ কুশল কুমাৰ শৰ্মাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হাতীসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বনকৰ্মীসকলক একোটাকৈ চাৰ্ট প্ৰদান কৰা হয়।